মই পিন্ধি গৈছোঁ চপ্পল, ঠিক আছে। চেম চেণ্টাৰ মোৰ কৰিছোঁ, যেনেকৈ লাষ্ট টাইম আফজলৰ কৰিছিলে 70% এটেম্পটো কৰিছোঁ, ঠিক আছে। ৰিজনিংবিলাক খাই দিলে পুৰা। যদি কোনোবাই চলি খোলাকৈ একদম দিম ভাবিছে দেন ধৰিছোঁ সৰু ছোৱালীৰ পৰা ভাত অৰ্ডাৰ দিছোঁ, ভাত খাম পানী খাইছোঁ, পানী পৰি গ'ল। মোৰ বাছ চেঞ্জ হৈ গ'ল আধা ৰাস্তাত বোকাখাটত। 3 দিনৰ আগতে ইকল লেটাৰ আপোনালোকে পাই যাব। কাৰেং আহি গ'ল গাইজ, চিফ্টৰ পৰাহে আহিছে, চিফ্টৰ পৰা অহা নাই কিহৰ কাৰণে। এটা নাথাকে লাষ্ট খাই একো লাভ নাই। তো হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে। তো মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আজি হৈ গৈছে 12 তাৰিখ, ফাইনেলি এক্সাম আছে মোৰ। সেইদিনাখন ভিডিঅ'ত কৈছিলোঁ নহয়, যোনদিনাখন মোৰ হ'ব সেইদিনাখন মোৰ ফাটিব গাইজ। আজি গাইজ মোৰ লিটাৰেলি ফাটি আছে। লাষ্ট ভিডিঅ'ত কিন্তু বৰ ধুনীয়া ৰিয়েকশ্যন দিছে আপোনালোকে কমেণ্ট কৰিছে, কমেণ্ট ৰিপ্লাইও কৰিছোঁ গোটেইখিনিক। ৰুম হোমষ্টে এনেকৈ পাই যাব, কাৰণ ওচৰত দৰং কলেজ আছে, সেইকাৰণে হোমষ্টে পোৱা চান্স বহুত আছে। তো এতিয়া গাইজ মই চাৰ্জ লগাম মোবাইলটো, চিৰি নকৰোঁ। তো বাকী পূৰা ৰেডি হৈ পিনে আপোনালোকক আকৌ লগ পাই আছোঁ, ঠিক আছে। চ' ফাইনেলি গাইজ মই ওলাই মেলি ৰেডি হৈ আহি গ'লোঁ। এতিয়া বৰ্তমান আছোঁ মই তেলগৰম। তো লগত আছে বেগ, ইয়াত চব ডকুমেণ্টবিলাক আনিছোঁ। তো মোক ভাইটিয়ে নমাই থৈ গুচি গ'ল। চব নম্বৰ গাড়ী ইয়াত পাই যাম, ঠিক আছে। পল্লৱী এটা আছিলে 6:30ত আহে। তো এতিয়া গাইজ টাইম হৈ গ'ল চব 6:45 হৈ গ'ল। একো খোৱা নাই বাৰু দেই, জকলা বন্ধাত য'ত ৰখাব তাত খাই ল'ম কিবা। মানে কি ৰাতি কিবা যদি খাই দিওঁ পূৰা গেছ হৈ যাব, সেইকাৰণে মানে নাখালোঁ একো। বাকী পূৰা ৰেডি গাইজ। মই পিন্ধি গৈছোঁ চপ্পল, ঠিক আছে। তাত গাইজ এনেও খুলিব লাগিব, চব চেক কৰিব লাগিব, সেইকাৰণে জোতা নিপিন্ধিলোঁ। আৰু মই গাইজ এই চপ্পলত মোক কমফৰ্টেবল আছে। বাইক ৰেচ চলাব হ'লে জোতা মেণ্ডেটৰী হয়, আৰু মোক এই চপ্পলতে মোক কমফৰ্টেবল লাগে য'তে যাওঁ। কাৰেং আহি গ'ল গাইজ, চিফ্টৰ পৰাহে আহিছে, চিফ্টৰ পৰা অহা নাই কিহৰ কাৰণে। এক্সাম য'ত হ'ব আয়ন জোন ডিজিটেল হ'ব, মোৰ চেম চেণ্টাৰ মোৰ পৰিছে, যেনেকৈ লাষ্ট টাইম আফজলৰ পৰিছিলে। চিটি চিটিৰ পৰা আপোনালোকে চেক কৰিব, চিটি চিটিৰ পৰা আহি যাব। 15-20 দিনৰ আগতে চিটি চিটিৰ পৰা আহি যায়। এক্সাম যদি আজি আছে নহয়, তো মোক ইকল লেটাৰ গাইজ আহিছে 9 তাৰিখে, ঠিক আছে। তো 3 দিনৰ আগতে ইকল লেটাৰ আপোনালোকে পাই যায়। ইকল লেটাৰ আপুনি লগত লৈ যাব লাগিব, ঠিক আছে। প্ৰিণ্ট আউট ওলাই পিনি আপুনি ইকল লেটাৰটো ল'ব লাগিব, ফটো 2 কপি ল'ব লাগিব। আধাৰ কাৰ্ড মাষ্ট বি লাগিবই, অৰিজিনেলটো লাগিব, জেৰক্স নহ'ব, ঠিক আছে। কালাৰ প্ৰিণ্ট জেৰক্স ল'ম বুলি ক'লেও নহ'ব, নহ'লে সোমাব নিদিব, একচেপ্ট নকৰিব, ঠিক আছে। আমি কোনো একো বস্তু লৈ যাব নোৱাৰোঁ, না ঘড়ী ল'ব পাৰোঁ, না বেল লগাব পাৰোঁ গাইজ। সেইকাৰণে মই বেল পিন্ধা নাই। ছোৱালী লগাব কাৰণে কৈছোঁ, কাণফুলি পিন্ধিব নোৱাৰে, চেইন পিন্ধিব নোৱাৰে, ক্লাচাৰ যোনটো ছোৱালীমান যোনটো ক্লাচাৰ আছে ন, সেই ক্লাচাৰ লগাব নিদিয়ে। লগাই গ'লেও মানে তাক খোলাই দিব। তো মই ছাজেষ্ট কৰোঁ যোনটো ৰাবাৰ থাকে ন, সৰু মূৰ থাকে, সেইটো লগাই ল'ব আপোনালোকে। ছোৱালী লগত কৈছোঁ, ঠিক আছে। তো সেইটো মন ৰাখি ল'ব আপোনালোকে, বহুত ইম্পৰ্টেণ্ট কথা এইটো। লৈ যাব পাৰিব, বাট লগত ৰাবাৰ বেণ্ড এটা লৈ যাব, ঠিক আছে। এটা চুলি বান্ধিবলৈ সেই টাইমটো। যদি কোনোবাই চুলি খোলাকৈ কোনোবা এক্সাম দিম ভাবিছে দেন ধৰিছোঁ, আপোনালোকে চাই লওক, ঠিক আছে। ইকুৱেল লেটাৰ আহিব ন, সেই ইকুৱেল লেটাৰত এক্সাম চেণ্টাৰটো আছে ন, এক্সাম চেণ্টাৰৰ লিংকটো তাতে দিয়া থাকিব, ঠিক আছে। আৰু মই স্ক্ৰীনশ্বটটো মই দি দিম, চাই ল'ব, এটা কিনত লাগি থাকিব, তেতিয়া আন্দাজত লগাই ল'ব পাৰিব যে ইকুৱেল লেটাৰটো কেনেকৈ আছে। তো গাইজ ইমানটোৱে আছিলে ইনফৰমেশ্যন। কিবা কিবি যদি ইনফৰমেশ্যন পাওঁ তেনেকৈ নিশ্চয় জনাম। গাইজ বাকী ইণ্টাৰভিউ বহি থাকক, যদি ভাল পায় প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। চ' ফাইনেলি গাইজ বাছ আহি গ'ল চন্দন। আমাৰ বাছ চেঞ্জ হৈ গ'ল আধা ৰাস্তাত বোকাখাটত, ঠিক আছে। এতিয়া কৈ উঠিছোঁ আমি। ফাইনেলি ঢলাবাৰী পাই গ'লোঁ। ৰখিছে আপোনাৰ ইয়াত জকলামান নৰখিলোঁ, পেট বহুত পূৰা ভোকত কিবা লিখা লাগি আছে মোৰ, ঠিক আছে। এতিয়া ডাইৰেক্ট তেজপুৰতে খাম আৰু। পানী খাই আহিছোঁ গাইজ, পানীৰ লগত লৈ লৈছোঁ, দেখা গৈ আছে আৰু। ফাইনেলি গাইজ তেজপুৰ আহি পালোঁ। এতিয়া মই নামিলোঁ গাইজ এতিয়া এইফালে যাম মই দৰং কলেজ এইফালে আছে, এইটো দৰং কলেজত যাম। তো ইয়াৰ পৰা এতিয়া মই টমটম বা অটো ল'ব লাগিব। পৰি গ'ল গাইজ, টমটম পালোঁ এতিয়া বৰ্তমান। টমটমত গৈ আছোঁ। সৰু চাৰিআলিৰ পৰা বেছি দূৰ নহয় গাইজ, সৰু চাৰিআলিৰ পৰা দৰং কলেজৰ ওচৰত 10 টকা অলপ টমটম, ঠিক আছে। চ'
ফাইনেলি গাইছ আমি নামি পিনি এতিয়া গাইছ আহি পালোঁ য'ত মানে এক্সাম হ'ব। তো ওচৰতে মানে এটা হোটেল এটা আছে, হোটেলত আহিলোঁ। লাষ্ট টাইম যেতিয়া আহিছিলোঁ য'ত বাই এজনী আছিলে, মই কৈছোঁ কিবা এটা খাইছিলোঁ, আমি ৰ'ল খাইছিলোঁ বুলি কৈছিলোঁ। তো সেই হোটেলতে আহিলোঁ আকৌ। ভাত অৰ্ডাৰ দিছোঁ গাইছ, ভাত খাম। আকৌ খোৱা নাছিল, পানী খাইছোঁ। পানী টাইম এতিয়া গাইছ হৈছে চব 11:20 হৈছে। এতিয়া ফ'ৰ টাইম আছে 3টা বজাত। এতিয়া কি কৰিম? তো চাওঁ কি কৰিব পাৰোঁ, ক'ত যাওঁ। কিবা দেখিব লগাইছে, ঠিক আছে। এইটো দেখিছেনে বৰ্ড? আৰু যাৰ ওচৰত গাইছ আইফোন আছে, অলপ চাগে ৰিলেট কৰিব পাৰি আছে নেকি এইডাল চাই পিনি। চাৰ্জ নাই গাইছ, মোৰ আছে 43% বেটাৰী। ভাতটো বনি আছে ইয়াত। So guys, finally exam খতম হ'ল। ৰিজনিং গাইজ, ৰিজনিংবিলাক খাই দিলে পুৰা। মেথছ 70% মই কৰিলোঁ মেথছৰ। ৰিজনিঙৰ মেবি 40% এনেকুৱা হ'ব। ৰিজাল্ট কি হ'ব নাজানো, তাৰ কাৰণ নিগেটিভ মাৰ্কিঙো আছে। আৰু তাৰ গোটেইখিনিতো এটেম্পটো প্ৰায় মানে 70% এটেম্পটো কৰিছোঁ, ঠিক আছে। বাট এই ৰিজাল্টটো কি হয় নাজানো, কাৰণ নিগেটিভ মাৰ্কিং আছে 1/3 নিগেটিভ মাৰ্কিং আছে। তো কি হ'ব নাজানো গাইজ। ফোন কৰিছিলোঁ, তো মিছন চাৰিআলিত দাদাই গাড়ী বনাই আছিলে। তো অলপ আগত 10 মিনিটৰ আগত ফোন কৰিছিলোঁ, ক'লে যে মই ইয়াৰ পৰা ওলালে। এতিয়া মই এতিয়া বৰ্তমান ঢলাবাৰীত আছোঁ। তো দাদাই ক'লে ঢলাবাৰীত আহি যা, তাৰপৰা ওচৰ হ'ব অলপ। পৌৰ চাৰিআলি আহিলোঁ প্ৰথম, চন্দনামত 10 টকা লগাই আছোঁ। পৌৰ চাৰিআলিৰ পৰা ঢলাবাৰীলৈকে 20 টকা, ঠিক আছে। তো এতিয়া ৰখি আছোঁ দাদাৰ কাৰণে। তো হোটেল এটাত আহিলোঁ, এখন লাল চাহ বেচিছিলোঁ, লাল চাহটো নাপালোঁ। লাল চাহ আদা নাই বুলি কৈছে। তো আদা নাথাকিলে লাল চাহ খাই একো লাভ নাই। তো এতিয়া গাখীৰ চাহ কিবা এটা মিঠাই কিবা লৈ লওঁ, খাই লওঁ। দাদা আহক, দাদা অহাৰ পিছত যাম আৰু দাদা দেখাম, ঠিক আছে। ত' গাইছ, মই এতিয়া গৈ আছোঁ কাপোৰৰ দোকান এটাত। দাদাৰ কল এটা আছে, সোধা আছে যাবলৈ বেয়া হয়, তাত যাওঁ কাপোৰ এযোৰ কিনো। দাদা আহি আছে, বৰষুণ দি আছে পুৰা জীয়াবৰৱালি ব্ৰিজত। আকৌ দোকানখন যাবলৈ মই বেগটো দাদা দোকানৰ হোটেলতো ৰাখি আহিছোঁ। হোটেলৰ নাম গাইছ কিবা গীতাঞ্জলি নাম বুলি কয়। অঁ ঠিক আছে, থেংক ইউ হা। অঁ ঠিক আছে, অঁ দাদাজনে সহায় কৰিলে। মই গাইছ কাপোৰ দোকান ক'ত আছে বিচাৰি পোৱা নাছিলোঁ। এই ওচৰত তেনেকৈ নাই মানে কাপোৰৰ দোকান। অলপ সোমাই আহিলোঁ ভিতৰৰ চাইডে, দেখাই দিলোঁ দাদাজন। আৰু দাদাৰ কাৰণে এটা লাইক বনাই গাইছ। এতিয়া যাওঁ কাপোৰটো লৈ লওঁ। ত' গাইছ ল'লোঁ স্পৰ্টিং, দাদাৰ ল'ৰাটোৰ কাৰণে এইটো স্পৰ্টিং। আৰু গাইছ এইটো মোৰ কাৰণে পেণ্ট তেনেকৈ মোৰ নাছিলে। পাপাৰ পেণ্টটো মই পিন্ধি আছিলোঁ, ঠিক আছে, সেইকাৰণে লৈ লৈছোঁ এটা। আংকলজনে দিছে, বহুত কম ৰেটত দি দিলে। আংকল থেংক ইউ। দাদা আহি ৰখি আছে, ফোন কৰি আছে, বাৰে বাৰে ৰিচিভ কৰা নাই মোৰ ফোনটো। যাওঁ। চ' ফাইনেলি গাইজ আহি গ'ল দাদা চিমচন দা। কেনে খবৰ গাইজ? গাড়ী পূৰা একদম টিপ টপ বনাই মেলি একদম চাংগা হৈ আছে ল'ৰা, পূৰা ফালি মেলি আহিছে বোলে। আৰু দাদাক লওক এতিয়া, বেগটো ৰাখোঁ গাইজ গাড়ীত। আৰু এতিয়া বোলে চিমচনক খুৱাব পোলাও, ঠিক আছে। চ' ফাইনেলি গাইজ আমি গৈ আছোঁ এতিয়া চিমচনহঁতৰ ঘৰ। খাই গ'লোঁ, মজা লাগিলে, টেষ্ট মজা আছিলে, পোলাও বহুত টেষ্টি আছিলে, ঠিক আছে। কালি যদি আকৌ মানে খুৱাব লাগিব, খুৱাব নাই? কেইটা ল'লে প্লেট? 250 টকা লৈছিলে। প্ৰাইচ চাই গাইজ এইটো ঠিকে আছে, মানে ছেটিছফাইড ট'টেলি মানে, ঠিক আছে। দুবাৰ খাইছোঁ গাইজ, দুবাৰ লৈ খাইছোঁ। চিমচনে দুবাৰ লৈছে, মোক দেখি পিনি দুবাৰ খাই দিছোঁ। পেট পূৰা প্ৰথম এই টম্বুলকৈ ফুলি আছে আৰু, ঠিক আছে। নিজৰ গাড়ী থাকিলে গাইজ এনেকৈ আৰু বহি যাব পৰা যায়, যেনেকৈ আমি এতিয়া ফুৰিছে উঠাই বহি আছোঁ, দেখিছে নহয়? গৈ পাৰি আৰু টেনশ্যন নাই। ভাগৰটো বহুত লাগিছে। কেনেকৈ হ'ল ভিডিঅ'টো এবাৰ কমেণ্ট কৰি জনাব। গোটেই এক্সপিৰিয়েঞ্চখিনি ক'লোঁ আপোনালোকক। দুটা ভিতৰত সোমাইছে নহয়, মানে লিটাৰেলি বৰ লেতেৰাকৈ ফাটিছে। আৰু যোনে সোমাব মানে সিয়ে গম পাব, এক্সট্ৰাকৈ মানুহ বাহিৰত থকা মানুহ গম নাপায়। আপোনাৰ অৰিজিনেল যদি আধাৰ কাৰ্ডটো আছে, অৰিজিনেল আধাৰ কাৰ্ডটো আনিলে হৈ যাব। বাট ইন কেছ স্মাৰ্ট কাৰ্ড আছে, অৰিজিনেল ডকুমেণ্টটো বোলে নাই, স্মাৰ্ট কাৰ্ড আছে, BBC কাৰ্ড যোনটো স্মাৰ্ট কাৰ্ড যে, সকলোৱে সেইটো স্মাৰ্ট কাৰ্ডহে লৈ গৈছে। দেন পান কাৰ্ড লাগিব। য'ত কাউণ্টাৰ আছে তেনেকৈ বস্তু ৰখা, তুমি এক্সৰে ৰখা কাউণ্টাৰ এটা ৰাখি দিব পাৰিম। পিছফালে ল'ব আৰু টকেন নম্বৰ দিব। টকেন নম্বৰ দি পিনি আপুনি বস্তু বেগত মোবাইল চোবাইল চব বস্তু ৰাখি দিব পাৰিব। এতিয়া পামেই আৰু অলমষ্ট ক'ত পালোঁ এতিয়া? কুঁহিয়াৰবাৰী। বেহাৰবাৰী। অঁ কুঁহিয়াৰবাৰী। তো কুঁহিয়াৰবাৰী পাইছোঁ। এতিয়া কোনো কুঁহিয়াৰবাৰী গাইছোঁ চোৱা নাই আজিলৈকে। বগান চেণ্টাৰ পাম আৰু বেছি দূৰ নাই। ঘৰত গৈ পিনি চবকে ফোন কৰিম যে আহিলোঁ বুলি, আৰু চবেই টেনশ্যন হৈ থাকিব। মই এতিয়া ফোন নকৰোঁ, একেবাৰে ঘৰ গৈ পিনি আৰু আৰামছে ফ্ৰেছ হৈ পিনি চবক ফোন কৰিম। লাহেকৈ ফোন কৰি আৰু লাহেকৈ ৰেষ্ট ল'ম। আৰু ৰাতিপুৱা উঠি পিনি আকৌ গাড়ী যাব লাগিব বাই এটা ঘৰত। মই যাম বুলি ভাত পানী বনাই ৰেডি কৰি ৰাখি দিছোঁ।
এতিয়া চিমচনা গ'লে যাব নেকি চিমচনা গ'লে যাব নোৱাৰিব দেৰি হৈ যাব মানে তাৰ গ'লে আকৌ ৰিটাৰ্ণ হ'ব লাগিব ন চিমচনা খুৱাইব নহ'লে দিগদাৰ কৰে বোলে সেইকাৰণে আৰু আহিব লগা হ'ল তাৰ ৰাতিপুৱা তাৰ মৰ্ণিং যাম তাৰ আকৌ কালি ইভিনিং শ্বিফ্ট আছে 2টা বজাৰ পৰা 9টাত যাম ন আমি 9টা বজাত যাম দাদাহঁতৰ ঘৰৰ পৰা ৰঙাগড়া মাইনাহঁতৰ ঘৰত থাকি পিনি অকলে থাকি আৰু তাৰ লগতে মই ওলাই আহি যাম তাইও এইফালে তেতিয়া জইন কৰি ল'ব ডিউটি মই এইফালে ওলাই যাম চাওঁ কালি কি হয় আৰু কালি কথা কালি হ'ব গাইজ আজি ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ গাইজ যদি ভাল পালে দেন প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব নতুনকৈ মোৰ ইউটিউব চেনেললৈ আহিছে দেন ছাবস্ক্ৰাইব কৰি দিব আৰু বেল নটিফিকেশ্যনটো অন কৰি ল'ব আৰু যদি ফেচবুক পেজত চাই আছে দেন প্লিজ ফ'ল' দ্য পেজ টিল দেন বি ছেফ এণ্ড টেক কেয়াৰ গাইজ অ'কে বাই বাই গুড নাইট Thank you.